মই ভাৰ্জিন হয় আগবেনৰ পৰা মানে সৰি নাই মই বিয়া ভাৰ্জিন হয় অফ কোৰ্স তো আজি আমি কথা পাতিম অসমৰ এনেকুৱা এজন মক্কেল যে পডকাষ্টৰ নামত কিবা পডকাষ্ট চলাই আছে একো ইন্টাৰভিউ কোনে লয় যত ভাৰ্জিনিটিৰ ওপৰত কোৱেশ্চন কৰে ভাৰ্জিন হয় অফ কোৰ্স ওই মক্কেল তই তাক ইন্টাৰভিউ ল'ব মাতিছ নে কেলা লগত শুবলৈ মাতিছ মই ভাৰ্জিন হয় আগবেনৰ পৰা মানে সৰি ও আ বেল কেলা মুজে পেল ইন্টাৰভিউ দিবলৈ অহা গৰাকীও কম নহয় দেখাই শুনাই গোটেইজনী কেলা পৰ্নষ্টাৰে আৰু ফ্ৰণ্ট সাইডটো ভাৰ্জিন বেক সাইডটো কেলা ইঞ্জিন চিজ নেকি কেলা ফ্ৰণ্ট সাইড ভাৰ্জিন বেক সাইডটো ৰাজহুৱা কৰি কেলা ফ্ৰণ্ট সাইডটো কাৰ কাৰণে ৰাখিলি মই যাৰ লগত বিয়া হ'ম তাৰ লগ সি পাব যাকে তাকে কিয় দিম ইমান পইচা খৰচ কৰি আনিছো হাজবেণ্ডক দিম ঠিকেই কৈছা ফ্ৰণ্ট সাইডটো হাজবেণ্ডৰ কাৰণে ভালকৈ ৰাখিলা কিন্তু ইফালে লেওৰা কেলা ইফালে গা মাৰি দিছে সো যিমান ডেট সেট কৰিছিল হেতক এনেকা টৰপাই ৰাখি দিলে ইয়াক মই এনেই মক্কেল বুলি কোৱা নাই ই এটা পাগল অন কেমেৰাতে এনেকুৱা কুৱেশ্যন কৰি আছে বিহাইণ্ড দ্য চিন কেলা কি কৰিলে ঠিক নাই এই বনৰা আৰু এই বনৰীজনীক ট্ৰল নকৰি মানুহে কাক ট্ৰল কৰিব প্ৰশংসা কৰিবলগীয়াতো একো নায়েই মোক যিমান মানুহে ট্ৰল কৰে মোক যিমান মানুহে বেয়া বেয়া কমেন্ট কৰে মোক যিমান মেণ্টেলি টৰ্চাৰ কৰে মই এতিয়া সহ্য কৰিব পাৰিছো বুলিহে এতিয়া মোৰ নিচিনাকেতো চবেই নোৱাৰিব সেইটোতো আমি জানোৱে তোৰ নিচিনা লাষ্ট শ্বন নথকা এজনীয়েহে বেয়া কমেণ্ট ট্ৰলিং এইবোৰ সহ্য কৰিব পাৰে আৰু এটা কথা বেলেগৰ লগত ডেট ছেট কৰোঁতে তই বেক চাইডে যিমান সহ্য কৰিলি এইবিলাকতো তোৰ কাৰণে মামুলি কথা এই অলপমান তলৰ দুখীয়া কাম বন নথকা কিছুমান মানুহে নহয় চব নহয় কিছুমান বুলি ৱৰ্ডটো এইটো কাৰণে ইউজ কৰিছো কিছুমান ৱৰ্ডটো মনত ৰাখিব কিছুমান মানুহে কি কৰে বেয়া বেয়া কমেণ্ট একচুৱেলি তেহেঁতৰ পৰিৱেশটোৱে তেনেকুৱা বন্ধুসকল কিছুমান দুখীয়া শ্ৰেণীৰ মানুহেহে বোলে বেয়া কমেণ্ট কৰি ফুৰে কেলা তাই জ্ঞানৰ নমুনা চা হেৰৌ বান্দৰী তই মক্কেলামি কৰি থাকিবি আৰু মানুহে সহ্য কৰি থাকিব আৰু কি কলি বেয়া কমেণ্ট কৰাসকলৰ পৰিৱেশ বেয়া তই কোন পৰিৱেশত ডাঙৰ দীঘল হলি যিয়ে আহি অন কেমেৰা নিজৰ ভাৰ্জিনিটিৰ বিষয়ে কয় মোৰ মতেতো গোটেই পৰিয়ালেই পৰ্নষ্টাৰ চাগে মোৰ এনেকুৱা লাগিছে তই অন কেমেৰাত আহি নিজৰ দাম বঢ়াবলৈ আহিলি বেক চাইডটো চাগে দাম নোপোৱা হলি সেইকাৰণে আহি ফ্ৰণ্ট চাইডটো ভাৰ্জিন বুলিয়ে কৈ দিলি এনেকৈ অন কেমেৰাত মক্কেলামি কৰি থকাতকৈ ফ্ৰণ্ট চাইডটো ফটো কপি মাৰি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি দিবি লাইক ফলোৱাৰ্ছ অলপ বেছিয়ে পাবি তো বন্ধুসকল এইটো এটা ধেমালি ভিডিঅ' আছিলে যদি চাই ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে বন্ধুসকলক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব